নমস্কাৰ বন্ধু বান্ধৱীসকল, তোমালোকক মোৰ এই চেনেললৈ স্বাগতম জনাইছোঁ। তোমালোকে যদিহে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, লগতে বেল আইকনটো দবাই দিবা, যাতে মই যেতিয়া ভিডিঅ' আপলোড দিওঁ তাৰ নটিফিকেশ্যন তোমালোকে পাই যোৱা। আৰু ভিডিঅ'টো কোনো স্কিপ নকৰাকৈ চাবা, নহ'লে বুজি পোৱাত অলপ অসুবিধা হ'ব। আজি আমি ক্লাছ কৰিম টেন্সৰ ওপৰত, যিটো অলৰেডি টেন্সৰ ওপৰত এটা ভিডিঅ' বনোৱা হ'ল, চিম্পুল প্ৰেজেণ্ট টেন্সৰ। আজি আমি প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ ডিছকাছ কৰিম। প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত কোনবিলাক বাক্য আমি ইংৰাজীত কওঁ বা লিখোঁ, যিবিলাক আমি বাক্য বৰ্তমান সময়ত চলি থকা বা হৈ থকা দেখুৱায় বা হৈ আছে, তেনেকুৱা ধৰণৰ বাক্যবোৰ আমি ইংৰাজীত প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স ইউজ কৰোঁ। যেনে এতিয়া আমি ভিডিঅ' চাই আছোঁ, পঢ়ি আছোঁ, লিখি আছোঁ, তেনেকুৱা ধৰণৰ বাক্যবোৰ সদায় প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত হয়। আমি ইয়াৰ ষ্ট্ৰাকচাৰটো যদি চাওঁ, তেতিয়া হ'ব ছাবজেক্ট প্লাছ এম অব্লিক ইজ অব্লিক আৰ প্লাছ ভাৰ্বৰ লগত আইএনজি যোগ হ'ব প্লাছ অবজেক্ট। ভাৰ্বৰ লগত আইএনজি এইকাৰণে যোগ হ'ব, সেইটো কণ্টিনিউৱাছ টেন্সত হ'বৰ কাৰণে আইএনজিটো যোগ হয়। আমি যদি এক্সাম্পল দুটামান চাওঁ, আমি এতিয়া পঢ়ি আছোঁ। আমি কি কৰি আছোঁ? পঢ়ি আছোঁ। কামটো বৰ্তমান চলি আছে বা হৈ আছে, তেতিয়া কি হ'ব? আমি উই লগত কি বহিব? আমি সকলোৱে জানো যে উই লগত আৰ বহিব। উই আৰ কি কৰি আছোঁ? পঢ়ি আছোঁ। ৰিডিং, ৰিডৰ লগত ভাৰ্বৰ লগত কি যোগ হ'ব ক'লোঁ? আইএনজি। ৰিডিং, উই আৰ ৰিডিং নাও। হ'ল, এইখিনিলৈকে বুজি পাইছা? মানে যিবিলাক বাক্য বা সময় বৰ্তমান সময়ত কি হয়, চলি থকা বা হৈ থকা দেখুৱায়, তেনেকুৱা বাক্যবোৰ তেতিয়া আমি ইংৰাজীত কি টেন্সত লিখিম? প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত। নেক্সট এটা চাওঁ, ল'ৰাবিলাকে কি কৰিছে? ল'ৰাবিলাকে এতিয়া পাৰ্কত ক্ৰিকেট খেলি আছে। কি কৰি আছে কৈছে? খেলি আছে কৈছে। মানে কামটো বৰ্তমান হৈ আছে বা চলি আছে, তেনেকুৱা ধৰণৰ বাক্য তেতিয়া আমি কি টেন্সত লিখিম? প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত। ল'ৰাবিলাকে, দ্য বয়জ কৈছে। দ্য বয় বুলি কোৱা হ'লে থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হ'লহেঁতেন। এতিয়া বয়জ কৈছে, সেইকাৰণে প্লুৰেল নাম্বাৰ হ'ব। তেতিয়া দ্য বয়জৰ লগত কি বহিব? আৰ বহিব। যদি দ্য বয় থকা হ'লে তেতিয়া ইজ বহিলেহেঁতেন, কিন্তু দ্য বয়জ যিহেতু কৈছে, তেতিয়া আৰ বহিব। কি কৰি আছে? খেলি আছে। প্লে, ভাৰ্বৰ লগত কি যোগ হ'ব ক'লোঁ? আইএনজি। প্লেয়িং, দ্য বয়জ আৰ প্লেয়িং ক্ৰিকেট। ক'ত খেলি আছে? পাৰ্কত। ইন দ্য পাৰ্ক। এইখিনিলৈকে ঠিক আছে? আশা কৰোঁ এইখিনিলৈকে বুজি পাইছা। নেক্সট আৰু এটা চাওঁ, এতিয়া বৰষুণ দি আছে, কিন্তু বৰ্তমান সময়ত বৰষুণ দি নাথাকিবও পাৰে, কিন্তু ঘটনাটো বৰ্তমান সময়ত চলি থকা দেখুৱাইছে, সেইকাৰণে আমি কি টেন্সত লিখিম? প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত। এতিয়া বৰষুণ দি আছে। ইট ইজ ৰেইন, ভাৰ্বৰ লগত আইএনজি যোগ হ'ব। ৰেইনিং, ইট ইজ ৰেইনিং। হ'ল, এইখিনিলৈকে ঠিক আছে? ইটটো কেতিয়া বহে? যেতিয়া মেইন ছাবজেক্ট নাথাকে, তেতিয়া দেয়াৰ আৰু ইট ইণ্ট্ৰডাক্টৰী আমি ইউজ কৰোঁ। যেতিয়া মেইন ছাবজেক্ট নাথাকে, তেতিয়া দেয়াৰ আৰু ইট ইণ্ট্ৰডাক্টৰী ইউজ কৰোঁ। তাৰ নেক্সট আৰু এটা চাওঁ, বাহিৰলৈ নাযাবা বৰষুণ দি আছে কৈছে। কি কৈছে? যে বাহিৰলৈ নাযাবলৈ কৈছে। কেলৈ নাযাবলৈ কৈছে? বৰষুণ দি আছে। মানে বৰষুণ দি থকা কামটো বৰ্তমান চলি আছে, কিন্তু বাহিৰলৈ নাযাবা কোৱাটো চিম্পুল প্ৰেজেণ্ট টেন্সত হ'ব, আৰু বৰষুণ দি আছেতো কণ্টিনিউৱাছ টেন্সত হ'ব। মানে যদি আমাৰ দুটা ধৰণৰ বাক্য দিয়া থাকে, যিটো বাক্য বৰ্তমান চলি থাকে বা হৈ থাকে, সেই বাক্যটো কিহত লিখিম তেতিয়া? প্ৰেজেণ্ট কণ্টিনিউৱাছ। কাৰণ বৰ্তমান সময়ত চলি আছে, আৰু ইটো চিম্পুল প্ৰেজেণ্টত। প্ৰেজেণ্ট ঠিক আছে? বৰষুণ দি আছে। ইট ইজ ৰেইনিং। ডু নট গো আউট। নেক্সট আৰু এটা চাওঁ, সি পঢ়ি আছে, আমনি নকৰিবা। কি কাৰণে আমনি নকৰিবলৈ কৈছে? পঢ়ি থকাৰ কাৰণে। মানে কোনটো কাম চলি আছে?
তোমালোকে ক'বা হি পঢ়ি আছেতো চলি আছে আৰু আমনি নকৰিবাতো হ'ব তেতিয়া কিহত হ'ব সিম্পল প্ৰেজেন্টত আৰু এটো হ'ব প্ৰেজেন্ট কন্টিনিউয়াস কি কৈছে হি লগত কি বহিব হিটো থাৰ্ড পারসন সিঙ্গুলার নাম্বার সেইকাৰণে ইজ বহিব হি ইজ কি ৰিডিং কি কৈছে নট ডিস্টার্ব এনেকৈ হ'ব do not disturb he is reading এইখিনিলৈকে ঠিক আছে আমি যদি যেতিয়া দুটা সেন্টেন্সত দিয়া থাকে বাক্য এটা বৰ্তমান যিটো চলি থাকে বা হৈ থাকে সেই কামটো প্ৰেজেন্ট কন্টিনিউয়াসত আৰু আনটো বাক্য সিম্পল প্ৰেজেন্ট টেন্সত লিখিব লাগে আমি দুটামান কাৰেক্ট টেন্স কৈ চাওঁ এটা দিছে যে ডু নট ডিস্টার্ব ব্ৰেকেটত দিছে আই ৰিড মাই লেসন ডু নট ডিস্টার্ব এটো সিম্পল প্ৰেজেন্ট টেন্সত দিছে তেতিয়া আনটো কিহত হ'ব কন্টিনিউয়াস কি কন্টিনিউয়াস প্ৰেজেন্ট কন্টিনিউয়াস তেতিয়া কি হ'ব ডু নট ডিস্টার্ব ইয়াৰ প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ ষ্ট্ৰাকচাৰটো কি আছিল সাবজেক্ট প্লাস এম ইজ আৰ প্লাস ভার্ব প্লাস আইএনজি প্লাস অবজেক্ট এতিয়া আই লগত কি বহিব তোমালোকে ক'বা আই লগত এম বহিব আই এম কি কৰি আছে ৰিড কৰি আছে ৰিডিং মাই লেসন তোমালোকে ভাৰ্বল লিষ্টখন মুখস্থ কৰিবা আৰু মোৰ ভিডিওটো চাই কেনে পাইছা তাক জনাবলৈ নাপাহৰিবা আৰু ভিডিওটো ভাল লাগিলে লাইক কৰিবা লগতে বন্ধুসকললৈ শ্বেয়াৰ কৰিবা নেক্সট আৰু দুটা কৰি চাওঁ হি ব্ৰেকেটত দিছে নট ৰিড হিজ লেসন নাও থাকিলে গম পাবা যে এতিয়া আৰু এতিয়া মানে কামটো চলি কিন্তু কি কৈছে নট ৰিড কৈছে চলি থকা নাই মানে হি তাৰ পাঠ পঢ়ি থকা নাই তেনেহলে কি হ'ব নিগেটিভ হ'ব হি লগত কি বহে হি লগত তোমালোকে ক'বা ইজ বহে নট দিছে নট দি দিলো আমি ৰিড টু হৈছে ভাৰ্বৰ লগত কি যোগ হ'ব কৈছিলো কন্টিনিউয়াসত আইএনজি হিজ লেসন নাও হৈ গ'ল এইখিনিলৈকে ঠিক আছে যদি ইন্টাৰগেটিভ কৰা হ'লেহেঁতেন তেতিয়া ইজটো আগত দিলেহেঁতেন ইজ হি ৰিডিং হিজ লেসন নাও হ'লহেঁতেন এইখিনিলৈকে ঠিক আছে তোমালোকে বুজি পাইছা আশা কৰোঁ বুজি পাইছা ভিডিঅ'টো ইট ব্ৰেকেটত আছে ৰেইন ডু নট গো আউট তোমালোকে এই বাক্যটো দেখি গম পালা যে সিম্পল প্ৰেজেন্ট টেন্সত আছে কেলে এটো ভাৰ্বটো প্ৰেজেন্ট ফৰ্ম আৰু ডুটো ব্যৱহাৰ হৈছে যিহেতু এটো সিম্পল প্ৰেজেন্ট টেন্সৰ বাক্য তেতিয়া আনটো বাক্য আমি কিহত লিখিম তোমালোকে ক'বা যে আনটো বাক্য প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত লিখিম ইটৰ লগত কি বহিব ইটটো হৈছে থাৰ্ড পারসন সিঙ্গুলার নাম্বার তেতিয়া কি বহিব ইটৰ লগত ইজ বহিব ৰেইন ভাৰ্বৰ লগত কি যোগ হ'ব বুলি কৈছিলো আইএনজি ইট ইজ ৰেইনিং ডু নট গো আউট আজিলে ক্লাছটো ইমানতে সামৰিছো আৰু মোৰ নেক্সট ভিডিও কাইলে প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ ভিডিও আপলোড দিম আশা কৰোঁ তোমালোকে ভিডিওবোৰ চাই ভাল পাইছা আৰু মোৰ ভিডিওবোৰ চাই কেনে পাইছা বা শিকিব পাৰিছা নাই তাক কিন্তু জনাবলৈ নাপাহৰিবা আৰু কি বুজি পোৱা নাই হেতু কমেন্ট সেকশনত কমেন্ট কৰি জনাই দিবা ধন্যবাদ সকলোৰে দিনটো শুভ হওক